Hello everyone, আজি মই egg masala curry recipe video এটা লৈ আহিছো। প্ৰথমতে মই কণী দুটা হিজাই ফালি পেলাই তেলত ফ্ৰাই কৰি লৈছো ভালদৰে আৰু এই ৰেচিপিটো সৰু ল'ৰা-ছোৱালীও খাব পাৰিব কাৰণ মই ইয়াত কোনো ধৰণৰ জলকীয়া, কেঁচা জলকীয়া বা জলকীয়া গুড়িও ব্যৱহাৰ কৰা নাই আৰু মছলাও পেকেটিং মছলা কোনো ইউজ কৰা নাই। মই ঘৰতে বনোৱা মছলাহে ইউজ কৰিছো। কণীকেইফাল হিজাৰ পিছত মই তেলৰ পৰা উঠাই লৈছো। তাৰ পিছত ইয়াত মই দুটা ইলাইচি দিছো আৰু মই পিয়াজ, আদা, নহৰু, বিলাহী এটা পেষ্ট বনাই থৈছিলো হাফ ফ্ৰাই কৰি পেলাই এয়া তেলত এতিয়া দি দিছো। অলপ মই এয়া ফ্ৰাই কৰাৰ পিছত মই তাত আপোনালোকৰ নিজে বনাই থোৱা ঘৰতে পিসা জিৰা গুড়ি আৰু ধনিয়া গুড়ি, হালধি অকমান পানী দি মিক্স কৰি থোৱা মছলাটো দি দিছো। তাৰ পিছত অকমান ফ্ৰাই কৰি লম। এতিয়া মই অকমান টমেটো কেচাপ ইয়াতে দি দিছো। কেচাপকন দি আকৌ অকমান লৰাই লম। তাৰ পিছত সোৱাদ অনুসাৰে নিমখ দিম। আপোনালোকৰ যিমানটো পৰিমাণৰ গ্ৰেভি কৰিব সিমান পৰিমাণৰে নিমখ দিব। নিমখকন দি অকমান সময় ফ্ৰাই কৰি লম। ফ্ৰাই কৰি হোৱাৰ পিছত মই ইয়াত এটা ডাঙৰ আলু মেছ কৰি থৈছিলো সেইটো দি দিছো গ্ৰেভিটো ডাঠ হ'বৰ কাৰণে আৰু সৰু ল'ৰা-ছোৱালীও খাই ভাল পাব গতিকে আলুটো ভালকৈ ইয়াত ভাঙি দিছো আৰু আলুটো ভাঙি অকমান সময় ভালকৈ ভাজি ল'ব লাগিব। এতিয়া আলুটো অলপ সময় ভজাৰ পিছত একাপ গৰম পানী দি দিছো গ্ৰেভি জোখৰে। আপোনালোকে যিমান গ্ৰেভি কৰিব বিচাৰিছে সিমানটো পৰিমাণৰ পানী দিব আৰু পানী দিয়াৰ পিছত ভালদৰে অকমান লৰাই দিছো। এতিয়া গ্ৰেভিখিনি লৰাই হোৱাৰ পিছত ঢাকনিখন দি অলপ সময় উতলিবলৈ দিম আৰু ভালদৰে উতল অহাৰ পিছত ঢাকনিখন অতৰাই যেতিয়া গ্ৰেভিটো অলপ ডাঠ হ'ব তেতিয়া কণীকেইফাল এফাল এফালকৈ দি 2-3 মিনিট সময় উতলিবৰ কাৰণে দিম আৰু ভালদৰে উতল অহাৰ পিছত গেছটো অফ কৰি নমাই থ'ম। এই মছলা কাৰীটো আপোনালোকে সৰু ল'ৰা-ছোৱালীকো দিব পাৰিব কাৰণ মই ইয়াত কোনো ধৰণৰ বেলেগ পেকেটিং মছলা ইউজ কৰা নাই বা জলকীয়া ইউজ কৰা নাই। মই ইয়াত জিৰা গুড়ি আৰু ধনিয়া গুড়ি ঘৰতে পিছা ব্যৱহাৰ কৰিছো আৰু এয়া মই পৰিৱেশন কৰিলো। আপোনালোকে গৰমে গৰমে ৰুটিৰ লগত নতুবা ভাতৰ লগতো খাব পাৰিব।